পালোগৈ আৰু বেছি নাই আৰু 1109 আপোনাৰ গুৱাহাটীৰ পৰা মাল লৈ আহিছিলে দেখিছে এতিয়া বৰফত পুৰা এই ৰাস্তাত পুৰা ফচি গৈছে দেখিছে হেল্ল' গাইজ মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে যদি নিজা গাড়ীও লৈ আহে বা ভাড়া গাড়ী লৈ আহে টাউনলৈ যদি আহে কিন্তু এটা কথা মনত ৰাখিব যে কেতিয়াবা ৰাস্তাত ফচিব পাৰে কি ফচিব পাৰে হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আপোনালোকে যথেষ্ট মৰম দিয়াৰ কাৰণে আজি প্ৰথমবাৰৰ কাৰণে মই যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ মই যাত্ৰা আৰম্ভ কৰিম আজি ডুমুনিচকী এই প্ৰাংগণৰ পৰা দৰং ডুমুনিচকীৰ পৰা যাত্ৰা আৰম্ভ কৰিম ইতিমধ্যে মই টিকেট বুকিং কৰি দিছোঁ ISBTৰ পৰা গাড়ী অলৰেডি আহি আছে বাহিৰতে চাৰিআলি পাইছেহি তো আপোনালোকক চুপাৰত উঠাৰ পৰা নামাৰ পৰা সম্পূৰ্ণ দেখাম আৰু লগতে যিমান পাৰোঁ ভিতৰত যিমান আছে টাৱাঙত সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব স্কিপ নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইতিমধ্যে অলৰেডি চুপাৰখন আহি আছে আপোনালোকে দেখিছে চুপাৰ আহি পালে এইখন যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ এয়া চুপাৰ আহি পালে कहाँ में 21 में कहाँ में 21 है ठीक है हाँ थैंक यू हाँ सुपर দেখি আছে ঠিক আছে চেষ্টা কৰিম যাত্ৰা আৰম্ভ কৰিছোঁ ঠিক আছে নমস্কাৰ হয় মই বৰ্তমান উপস্থিত আছোঁ টাৱাং জাষ্ট সোমাইছোঁ আহি আপোনালোকে দেখিছে এয়া আমাৰ যিখন চুপাৰ আছিলে অকণমান কিবা কাম চলি আছে সৰু কিবা কাম হৈছে নেকি ৰাস্তাটো ৰখাই দিছিলে তো আৰু যথেষ্ট ইয়াতে বৰফ দেখা পাইছোঁ মানে বৰফ ইয়াতে পৰিছে চাওক এতিয়া দেখিছে বৰফ চাইডত বৰফ পৰিছে চাওক কেৱল বৰফ আৰু বৰফ আমাৰ এই অসমৰ পৰা টুৰিষ্ট আহিছে এখন টুৰিষ্ট চাওক টুৰিষ্টৰ চাইডত লগাই দিছে তেওঁলোকে জোমাইছে আৰু এখন ঠাইতে যাব পৰা নাই এইখন চাওক এখন টুৰিষ্ট এখনো যাব পৰা নাই আমাৰখন এতিয়া আমি যাম এতিয়া এই চাওক মজা আৰু চাওক আপোনালোকৰ গোৱাত আপোনালোকৰ আশীৰ্বাদত আজি ইমান দূৰলৈকে আহিব পাৰিছোঁ আপোনালোকে যথেষ্ট মৰম দিছে এনেকৈ মৰম দি থাকক আৰু ভৱিষ্যতে যিমান দূৰ পাৰোঁ দেখাবলৈ চেষ্টা কৰিম চাওক আৰু এবাৰ আপুনি ইফালে চাওক বৰফ চাওক খালি বৰফ আৰু বৰফ ঠিক আছে আপোনালোকে চাই থাকক আপোনালোকক সম্পূৰ্ণ দেখাওঁ আগলৈকে যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব ঠিক আছে হেল্ল' গাইজ আপোনালোকে আহক ইয়াৰ যিটো পৰিৱেশ সঁচাকৈ চাবলগীয়া বহুত ভাল লাগে আচলতে যিটো টাৱাঙৰ যিটো মেইন ৰোড হয় ৰোডৰ এই পৰিৱেশ চাওক কেনেকুৱা এই পৰিৱেশ আমাৰ যিখন চুপাৰ ৰখাই থৈছে দেখিছে আগৰফালে দুখন জুচ ৰাখিছে কিবা বেয়া হৈছে চাগে আপোনাৰ ট্ৰেভেলাৰ্ছ এখন ৰাইট চাইডে ৰখাই থৈছে দেখিছে আৰু লেফ্ট চাইডে এইখন দেখিছে আপোনাৰ ইনোভা এখনো ৰাখি থৈ দিছে তো খালি যাব পৰা নাই যথেষ্ট বৰফ পৰিছে তো এইকাৰণে আমি অকণমান ৰখিছোঁ
আপোনালোকে খালি চাব ইয়াতে চাওক বৰফ কেনেকুৱা পৰিছে চাওক ইয়াত ইমান ডাঠ বৰফ হেল্ল' গাইজ মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে যদি নিজা গাড়ীও লৈ আহে বা ভাড়া গাড়ী লৈ আহে টাউনলৈ যদি আহে কিন্তু এটা কথা মনত ৰাখিব যে কেতিয়াবা ৰাস্তাত ফচিব পাৰে কি ফচিব পাৰে স্লিপ হ'ব পাৰে এই চাহ স্লিপ এইয়া এতিয়া মানে বৰ স্লিপ হৈ গৈছে গাড়ী ৰখাই থৈ দিছে ইখনো ৰখাই থৈ দিছে সিখনো ৰখাই থৈ দিছে আমাৰ যিখন ছুপাৰ আছিলে তেওঁলোকে মানে হেৰি আছিলে তেওঁলোকে ডেইলি আহেতো তেওঁলোকে গম পায় তেওঁলোকে চেইন লগাইছে চাক চেইন লগাইছে চেইন লগালে কি হ'ব যিখিনি মোটামুটি 10 মিটাৰ আপোনালোকে স্লিপ হৈছে সেইখিনি মানে চেইনৰ দ্বাৰা লৈ যাব ঠিক আছে আপোনালোকৰ চাই থাকক মই দেখাই আছোঁ ঠিক আছে এনেকৈ যদি আপোনালোকে যেতিয়া নিজে গাড়ী লৈ আহে বা ভাড়া গাড়ী লৈ আহে আপোনালোকে কৈছোঁৱেই এনেকৈ মানে চেইনৰ ব্যৱস্থাটো যদি আপুনি কয় ক'ব যে চেইন লাগিব নহ'লে আমি ৰাস্তাত ফচিব লাগিব এইটো আপোনালোকক সৰু এটা মেছেজ দিলোঁ আৰু ইয়াৰ লগতে আৰু এটা সৰু নহয় এটা ডাঙৰ কথা কৈ আছোঁ আপোনালোকে যেতিয়া আমাৰ অসমৰ পৰা অৰুণাচলত সোমাব গেটত আপোনালোকক চেকিং কৰে চেকিং কি কৰে আপোনাৰ হেৰি কৰে পাছপৰ্ট বিচাৰে পাছপৰ্ট আপোনালোকে অনলাইন কৰিলে আপোনালোকে পাছপৰ্টৰ কথা ক'ব কেতিয়াবা আমি দৌৰাদৌৰিত পাছৰ কথা আমি পাহৰি থাকোঁ কিন্তু তেনেকৈ নকৰিব আপোনালোকক বেক কৰি দিব পাৰে ঘূৰাই পঠাব পাৰে তো এইটো কথা মোৰ ফালৰ পৰাই আপোনালোকক জনাই দিলোঁ যিহেতুকে যোৱাকালি আমি পাছ বনাইছিলোঁ অনলাইনতে তেওঁলোকে পাছ কৰিছিলে মই হোৱাটছআপত চেণ্ড কৰি দিছিলে তো এনেকৈ আপোনালোকে নেক্সট যদি আহিব ভৱিষ্যত আহিব তেতিয়া আপোনালোকে পাছটো লৈ আহিব আৰু আই কাৰ্ডখন নাপাহৰিব আৰু চেইন গাড়ীত চেইনটো ব্যৱস্থা মানে থাকে ভাল আৰু নহ'লেও তেওঁলোকক কৈ দিব যে চেইনৰ ব্যৱস্থা হ'ব লাগিব নহ'লে আমি ৰাস্তাত ফচি থাকিব লাগিব যথেষ্ট ইয়াতে মানে বৰফ দেখা গৈছে কেতিয়াবা বৰফ নাথাকে কেতিয়াবা বহুত বৰফ পৰে আপোনালোকে দেখিছে ইমান বৰফ খালি বৰফ আৰু বৰফ ৰাস্তাত খালি বৰফ ইয়াতেও চেইন লগোৱা দেখা গৈছে চাওক ইয়াতেও চেইন লগাইছে এই পিছৰখনো ফচি আছিলে এইখনতো এয়া চেইন লগাব চেইন লগোৱাৰ পিছতহে মানে চুপাৰখন মোটামুটি 10-15 মিটাৰ আগুৱাই যাব পাৰিব হা দেখিছে এইটো কথা সদায় মনত ৰাখিব ঠিক আছে বহুত ঠাণ্ডা বহুত ঠাণ্ডা আপোনালোকে চাই থাকক মই আপোনালোকক কিছু সৰু সুৰা এনেকৈ মেছেজো দিব পৰা চেষ্টা কৰিম মানে যিমান পাৰোঁ দেখামতো সেইটো আপোনালোকে চাবই আৰু এনেকুৱা মেছেজ আপোনালোকক দি থাকিম ব'লক আগলৈ যাওঁ আগলৈ আপোনালোকক দেখাওঁ হয় ৰাস্তাৰ আপোনাৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ এইখন 1109 আপোনাৰ গুৱাহাটীৰ পৰা মাল লৈ আহিছিলে দেখিছে বৰফত পূৰা এই ৰাস্তাত পূৰা ফচি গৈছে দেখিছে